অসমীয়াৰ বাবে এক দবক। হেল্ল' ছাৰ। হেল্ল' নহয় নমস্কাৰ কবা, আৰু যে চাহ নহয় মহোদয় কবা, তেতিয়াহে বাক্যটো শুনিবলৈ নম্ৰ হয়। আপুনি এবাৰ কেলে বুলি সুধকচোন। কেলে? কাৰণ মই অসমীয়াৰ বাবে এক দবাইছিলোঁ। চৰি ছাৰ, আপোনাৰ কি কমপ্লেইন আছিলে? চৰি নহয়, ক্ষমা কবা। কমপ্লেইন নহয়, আপত্তি কবা। অঁ কওকচোন, আপোনাৰ কি আপত্তি আছিলে? মই কাৰোবাৰ লগত কথা পাতিবলৈ হ'লে এই দুটা সংখ্যা অনুমোদিত কৰাৰ লগে লগে গান বাজে। আচ্ছা, মই আপোনাৰ চলিউশ্যনটো আমাৰ কাষ্টমাৰ ছাৰ্ভিচলৈ ফৰৱাৰ্ড কৰিছোঁ। চলিউশ্যন নহয়, সমাধান কবা। কাষ্টমাৰ ছাৰ্ভিচ নহয়, গ্ৰাহক সেৱা কবা। কাৰণ মই অসমীয়াৰ বাবে এক দবাইছিলোঁ। সেই তেৰিকা। মোৰ এই আপত্তিয়ে আপোনাৰ মনলৈ কোনো ধৰণৰ বিভ্ৰান্তি নানে, কাৰণ আপুনিয়েতো কৈছিলে অসমীয়াৰ বাবে এক দবাবলৈ। হেল্ল' হেল্ল'